হাই ফ্ৰেণ্ডছ, এষ্ট্ৰোভালে আপোনালোকক স্বাগতম। আজি আপোনালোকক চন্দ্ৰগ্ৰহৰ বিষয়ে কিছু ক'ব ওলাইছোঁ। যদি আপুনি মানসিকভাৱে ভাগি পৰিছে, আপুনি সকলো ক্ষেত্ৰতে মানসিকভাৱে এনজাইটি ভুগিছে, ৰাতি আপোনাৰ নিদ্ৰা হৰণ হৈছে, তেতিয়াহ'লে কোনো ক্ষেত্ৰতে আপুনি আগবাঢ়িব পৰা নাই, যি মনলৈ আপোনাৰ ছুইচাইডেল টেণ্ডেঞ্চি আহিছে, তেতিয়া গম পাব যে আপোনাৰ চন্দ্ৰ অশুভ। সেয়েহে এই চন্দ্ৰটো শুভ কৰিবৰ কাৰণে সোমবাৰে আপুনি কোনো এজন গণকক নিমখ দান কৰিব। আৰু ইয়াৰ উপৰিও পূৰ্ণিমাৰ দিনা আপুনি চন্দ্ৰৰ ৰশ্মি মিনিমাম 15-20 মিনিট চন্দ্ৰৰ ৰশ্মি ল'ব আৰু ওম হ্ৰিং চৌমাই 108বাৰ জপ কৰিব। আৰু ইয়াৰ উপৰিও আপুনি মহামৃত্যুঞ্জয় মন্ত্ৰ আপুনি পূৰ্ণিমাৰ দিনা চন্দ্ৰৰ ৰশ্মি ল'ব আৰু তাত মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব। ওম ত্ৰ্যম্বকম যজামহে সুগন্ধিম পুষ্টিবৰ্ধনম উৰ্বাৰুকমুখীমিব বন্দনাম মৃত্যুৰ মোক্ষমামৃতম মিনিমাম 108বাৰ জপ কৰিব। ই আপোনাৰ অশুভ চন্দ্ৰটো শুভ কৰি তুলিব। ইয়াৰ উপৰিও আপুনি চন্দ্ৰ কৱচ আৰু বিশেষ উপায়ৰ কাৰণে আমাৰ এষ্ট্ৰোভাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ তলত দিয়া নম্বৰত আগতীয়াকৈ এপইণ্টমেণ্ট লৈ যোগাযোগ কৰিব পাৰে। গুৱাহাটী, যোৰহাট আৰু তেজপুৰত আমাৰ চেম্বাৰত আমাক লগ কৰিব পাৰে। ধন্যবাদ।